তারা আমার চ্যানেলটো যদি প্রমোশন কৰিব লাগে বেতালে আৰু ডিম্পুদাক সুধিব দিছে তাৰমানে যদি প্ৰমোশন লাগে আমাক প্ৰমোশন কৰি দিব খুজিছে পৰা প্ৰমোশন কৰি দিব পইচা ল'ব কিন্তু আৰু ডিম্পুদাৰ হেল্ল' গাইজ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এটা আমি ৰাইড কৰিব যাই আছোঁ ৰাইডটো ক'ত হ'ব আপোনালোকে গমে পাব এটা মন্দিৰলৈ যাম বহুত দিন ৰাইডো কৰা নাছিলোঁ আৰু বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ সেইকাৰণে আজি মানে প্লেচ চাই লৈ এটা ভিডিঅ' বনাব লৈছোঁ এতিয়া যাই থাকোঁ বলক আৰু গমে পাব মন্দিৰটো ক'ত আছে মন্দিৰটো অলপ স্পেচিয়েল পাহাৰৰ ওপৰত আছে এতিয়া যাই থাকোঁ বলক বাই বাই হৈ আমি যাই আছোঁ এতিয়া বৰ্তমান আৰু ইয়াত কিয় পাতিছে গাইছ গাইজ অত্যন্ত গৰম দিছে একদম অৱস্থা বেয়া গৈছে গৰমত আৰু তাতে ঠেকচা ৰাস্তা টুপি মাৰি আছোঁ আৰু সিদিনে গুৱাহাটীত ৰাইডত যাওঁতে যি অৱস্থা হৈছে আৰু সেনে অৱস্থা কৰিব নালাগে গাইছ বহুত ঠাণ্ডা আৰু সি গাইজতে এইগিলা ৰাস্তাটো একদম বহুত বেয়া অৱস্থা কাৰণ এইগিলা বানপানী হৈছিল বহুত তো গাইজ আহি পালোঁ আৰু অলপমান আছে এই আৰু পাহাৰখন দেখাই পাই ৰ'ব দেখাই দিছোঁ আপোনালোকক এই সেইখন দেখা পাইছেনে এই সেইখন হৈছে পাহাৰখন তাতে আমি গৈ আছোঁ এতিয়া তো গাইজ আহি পালোঁ আমি আৰু এইটো আছে নদী কি বা নদী এইটো গম নাপাওঁ এইখন হৈছে পাহাৰখন তো গাইজ এতিয়া আমি আহিছোঁ মন্দিৰটোত যোৱাৰ আগতে ছেকেণ্ড শৰাইঘাট বুলি কয় এখন সেইখন দেখা পাইছোঁ আপোনালোকক ৰ'বা দেখুৱাই আছোঁ চাই থাকক যি ৰ'দ দিছে তো গাইজ এইখন আহিছোঁ ছেকেণ্ড শৰাইঘাট আৰু এইটো তলত বহি গৈছে পুঠিমাৰী নদী চবিগিলা বানপানী হৈছে না হৈছে কিনে গাছ নে আৰু কিবা বেলেগো আহি লৈ পুৰা শৰাইঘাট এনে পায় আৰু দুই নম্বৰ শৰাইঘাট তো গাইজ এইফালে হৈছে মন্দিৰটো যোৱা ৰাস্তা এইটো হৈছে গেট আমাৰ গাড়ী নাই আমি সেইকাৰণে চাইকেল লৈ আহিছোঁ এই মল্লু গাইজ এতিয়া আমি ছায়াত আহি ৰখিছোঁ যাই আছোঁ এতিয়া ভিতৰত লাহে লাহে আপোনালোকৰ চাই যাওক গাইজ ৱাই দি আহি পেলাই আৰু আমি ফিৰি যাই পেলাই আগ চাইডৰ ৰাস্তা দি যাব লাগিছোঁ কাৰণ এইটো ৰাস্তা আমি উঠি যোৱা ৰাস্তাটো বিচাৰি পোৱা নাই এনাই বেকাৰ আৰু এই গৰমত মোৰ বেয়া লগা আছে এই এখন আজনে মেপত চাব অবাত চাব সেইফালে জহাই ধোৱাই সোমাব ফিৰেই মাৰিব তো ফাইনেলি গাইজ আমি এতিয়া মন্দিৰটোৰ গেটৰ সন্মুখত আছোঁ ওপৰত গুচি যাব লাগিব পাহাৰৰ ওপৰত মন্দিৰটো গেটটো দেখাই আছোঁ এইটো হৈছে মন্দিৰৰ গেট তেতিয়া অলপ চিৰিৰে ওপৰত গুচি যাব লাগিব আৰু গাইজ এতিয়া ওপৰত যাই আছোঁ আৰু পাহাৰবিলাক সেনেকৈ থিয় পাহাৰ আৰু গাইজ ভিডিঅ'টো কৈছে মই ভুল ৰাস্তাত নিয়া নাই মোক গুগলে ভুল ৰাস্তাত লৈ গৈছি মই গুগলৰ মতে যাই আছিলোঁ গুগলে যে মোক নালাই চালাই সোমাই দিব মই কি জানো গাইজ ৰাস্তা চাকে চিৰি সেই ক'ৰবাত তলতে থৈ গ'ল এতিয়া মাটিৰ গিলে পাহাৰ বগাব লগা আছে বোলে এই কৈছে এনে পিছলি তলতে নদীটোত যাই পৰিব লাগিব পুঠিমাৰী নদীত নাই কুলেণ্ডত যে সেইগিলা যে থাকে তোৰ পৰা পিছলি যাই পেলাই পানীত পৰে নদীত পৰিম ৰঙা চচৰাই দি যাম কলীয়া পানীত পৰিম আৰু গাইজ এই উঠি বহি আছোঁ অলপ যি ভাগত ধৰিছে তাৰ গাইজ এইগিলা দেখছি নে খাওয়ার ধরে এগুলা আছে শীতকালৰ গাছ গোটাই বাহাৰখান এগুলা দি ভৰ্তি আছে গাইজ গাইজ ওপৰৰ পৰা ৰ'দ তলৰ পৰাই ইমান ওখ পাহাৰ বগে ভাগা অৱস্থা একদম বয়া গৈছে গাইজ আৰু কলিয়া বললোঁ মই আগৰ পৰা কলিয়া আছিলোঁ আৰু কলিয়া হ'লোঁ এই দিন মোৰ
Oh guys, itu sudah hill. Mari. গরম লাগছে কিন্তু তবু বতা বেলে গেছি গাইস হিউজাক ভিডিও খুব আজন লাগছে পুরা ভিডিও না শিলং আজন লাগছে শিলং তেনা একেবারে রাস্তার পাহাড় আৰু গাইস ফাইনালি আহি পালো আমি মন্দিৰলৈ আৰু গাইস এটা কথা কওঁ আমি হাজোৰ পৰা আহলে ইমান ভাগৰ লগা নাছিল চাইকেল চলাতে তাৰে তলবে যিমান উঠাতে ভাগৰ লাগছে আৰু এই হৈছে মন্দিৰ ইয়াত কাম চলি আছে মন্দিৰৰ তো গাইজ এতিয়া আমি অলপমান বহি কিনে আৰু ভিউটো চাই ল'লোঁ ৰেচো লৈ ল'লোঁ এতিয়া আমি মন্দিৰটো অলপ দৰ্শন কৰিম ভিতৰত কেনেকুৱা কি আছে গৰম বহুত দিছে গাইজ অলপ ভিতৰত এইফালে মন্দিৰটো আছে চাই ল'ব অলপ গাইজ ভিউ চাকে অ' মাই গড কি বুম ভিউ গাইজ কি একদম শান্তি লগা বতাহ আহি আছে চাওক গাইজ চাই দেখা চাওক বুম লগা আছে আৰু তলত আছে এইটো পুঠিমাৰি নদী কি তুষাৰ লগা আছে একদম मन बाग बाग हो गया इसको देखकर सब गाइस भोल है गाइस অলপ তলত পিছলি ভৰি মুলি এই হ'ব দে পিছে দেখা বুম লাগাছে আৰু গাইস এতিয়া যোৱাৰ আগৰে ড্ৰোন শ্বটেৰে ইয়াৰ ভিউটোৱে চাই লওঁ আৰু ড্ৰোন শ্বটটো জুবিন ভাৰ পৰা লৈছোঁ মন্দিৰ পালোঁ আমি মন্দিৰ হৈছে শিৱ মন্দিৰ এতিয়া ঘোঁৰাজনে বহি আছে আৰু এই মন্দিৰৰ মেৰামতি কিবা কাম চলি আছে এইয়া আশ্রম আছিল মন্দির আগে আছিল ও মন্দির তার মানে এই अंग्रेजे আনে ভাঙি চিঙি চুরমার করে দিছে আশ্রমকে এতে ঋষি একটা আছে তো ঋষিকে এরপর আছে খেদি দিছে এটি পাহাড় বরম্বই তাল হাজো দৈনিমৈনি হিমলিকার তিনও একদিনে কথা হব এতে হব খালে ঋষি তাল রয়েছে খাল করে যাব ঋষি তাল রয়েছে তালকে শক্তি আছে নাকি হ্যাঁ পাহাড় কে ভরি আছে নাকি গাছকে ভরি আছে তিনও এক জায়গা হব হ্যাঁ এনেকে এনে জোত লগাই ঋষিকে এরপর আছে জাবৰ দিছে আৰু গাইছ এতিয়া আমি খুৰাজনক সুধিলোঁ খুৰাজনে ক'লে মানে পুৰণা এখন আশ্ৰম ইয়াত মুনি আছিল আৰু মুনিটো ইয়াৰ পৰা খেদি দিয়া হৈছিল এনেকৈ ক'লে আমাক আমিও ভালকৈ ইমান বুজি পোৱা নাছিলোঁ কাৰণ কথাবোৰ হিন্দী বেংগলী অলপ সেনেকুৱা টাইপত কৈছিল সেইকাৰণে অলপ যিখিনি বুজি পাইছোঁ আপোনাক সেইখিনি কৈছোঁ তাৰমানে কিছু ৰহস্য আছে এই ঠাইখনত আৰু এতিয়া যাই থাকোঁ বলক তো গাইজ এটা বিশেষ কথা আছিল যেতিয়া আমি মানুহজনক সুধি আছিলোঁ মন্দিৰটোৰ বিষয়ে তেতিয়া দুজন ল'ৰা আহিছিল আৰু ল'ৰা দুজনে আমাক মাতি কিনে সুধিলে আমাৰ চেনেল আছে নেকি আমিও ক'লোঁ চেনেল আছে তাৰপিছত সিহঁতে চাৰ্চ কৰি চালে আমাৰ চেনেলটো তাৰপিছত চেনেলটো চাই সিহঁতে ক'লে আমাক মানে সিহঁতে ক'লে তোমালোকে যদি প্ৰমোশ্যন কৰা তাৰ আমাৰ চেনেলটো যদি প্ৰমোশ্যন কৰিব লাগে বেতালে আৰু ডিম্পুদাক সুধিব দিছে তাৰমানে যদি প্ৰমোশ্যন লাগে আমাক প্ৰমোশ্যন কৰি দিব খুজিছে ক'লে আৰু তাৰপিছত যদি প্ৰমোশ্যন লাগে আমি কৰি দিম কিন্তু বেতাল দাইলে বোলে পইচা লয় প্ৰমোশ্যন কৰা বোলে পইচা লয় এইটো কথা সঁচাই নে মিছাটো গম নাপাওঁ ল'ৰাজনে কৈছে আমাক কৈছে যদি প্ৰমোশ্যন কৰা বেতাল দাদাক লগ কৰিব পাৰা প্ৰমোশ্যন কৰি দিব পইচা ল'ব কিন্তু
আৰু ডিম্পুদাৰ কৈছে ডিম্পুদাই বোলে পইচা নলয় কিন্তু ভিডিঅ' চাই প্ৰমোশ্যন কৰি দিয়ে। এইবিলাক কথা সঁচা নে মিছা কমেণ্ট কৰি জনাবচোন। আৰু যদি যিমান পাৰে ভিডিঅ'টো বেতাল লাটক তাৰমানে শ্বেয়াৰ কৰিব, বেতাল লাটে দেখা পায়। কিন্তু এইটো মিছা কথা যেন লাগিছে, কাৰণ বেতাল লাটে পইচা নলয় মোৰ মতেদি। কি বা হৈছে গম নাপাওঁ। সিহঁতে আমাক ফোন নম্বৰটো দিহে দিছে তাৰ বেতাল লাটৰ নহয় কিন্তু এই ল'ৰাজনৰ, যদি আমি প্ৰমোশ্যন কৰিব খোজোঁ তাৰ লগত কণ্টেক্ট কৰিব দিছে আৰু তো সেই চোৱাচোন। আৰু বেতাল দা আপুনি যদি ভিডিঅ'টো চাই আছে আমাৰ, ক'বচোন যদি প্ৰমোশ্যন কৰাই পইচা লয়। মানে এই ল'ৰাজনক কমতে পইচা লয় বুলি কৈছে। যদি প্ৰমোশ্যন ইউটিউব চেনেল প্ৰমোশ্যন কৰি দিয়া হয় তাৰ পইচা লয়। কথাটো সঁচা নে মিছা আপুনি নিজে ক'বচোন। আৰু ডিম্পুদাৰ বিষয়ে অলপ কৈছে, যদি ভিডিঅ' চাই মানে প্ৰমোশ্যন কৰে, সেইটো আৰু কি বা হয় বেতাল আৰু ডিম্পুদাই জানিব। আৰু আপোনালোকে গাইজ কোনোবাই যদি জানে ক'বচোন, হয়নে নহয় এইটো, সঁচা নে মিছা কথা এইটো। আৰু এই ভিডিঅ'টো ইয়াতে সামৰি মাৰিলোঁ। এতিয়ালৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাইছোঁ। আৰু গাইজ এই যিটো অলপ খাব হৈছে, এই কিবা মানে চিংৰা আছে আৰু দে আৰু খাই লওঁ। বাই বাই।